from Assam. Please like, subscribe my videos. Thank you. Hello friends, তোমালোকৰ কি খবৰ? আজি মই এটা ধুনীয়া সাধুকথা ক'বলৈ ওলাইছো। সাধুকথাটোৰ নাম হ'ল কোntokramorbuddhi। আহা সাধুকথাটো শুনো। এখন হাবিত এটা কেটেলা পহু আছিল। কেটেলা পহু মানে জানানে? নেজানা? শহাপহুৰ দৰে কিন্তু পিঠিত দীঘল দীঘল কাঁইট থাকে। কেটেলা পহুটোৰ নাম কি কোৱাচোন? kontokram। এদিন kontokramor মাক আৰু দেউতাকৰ বৰ বেমাৰ হ'ল। kontokramor ফল মূল দিব নোৱাৰা হ'ল। kontokramor বৰ ভোক লাগিল। মাকে ক'লে কি, বোপাই হাবিখনৰ সেইটো বুঢ়ী এডাল নাচপতিৰ গছ আছে, তাৰ পৰা নাচপতি কেইটামান খাই আহা। kontokramে ক'লে, মই বাৰু খাম, তুমি কি খাবা? মাকে ক'লে, আমাৰ গা ভাল পালে আমি খাই আহিম, এতিয়া তুমিয়ে খোৱা। kontokramৰ বৰ দুখ লাগিল। আগতে মাক আৰু দেউতাকে kontokramক বৰ মৰম কৰি ফল মূল আনি দিছিলে, এতিয়া kontokramে অকলে কেনেকৈ খাব? সেনেকে ভাবি 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 নাচপতিৰ গছডাল পালে। তাৰপিছত ওপৰত চাইছে, বা ওপৰত ইমান পকা পকা নাচপতি আৰু তলতো ইমান পকা পকা নাচপতি সৰি আছে। kontokramে ভাবিলে, এটা বাৰু মই খাম, মুখত দেউতাকৰ কাৰণে এটা লৈ যাওঁ, কিন্তু মায়ে কি খাব? তেনেকৈ ভাবি এটা বুদ্ধি পালে। কি বুদ্ধি কোৱাচোন? kontokramে নাচপতিবিলাক এঠাইত আনি থুপকুৱাই থলে। তাৰপিছত কি হ'ল কোৱাচোন? kontokramে 1 2 3 বুলি উৰুটা সাৰ মাৰি দিলে। তাৰপিছত কি হ'ল কোৱাচোন? চমৎকাৰ হৈ গ'ল। kontokramৰ পিঠিৰ কাঁইটবোৰত 1 2 3 4টা নাচপতি লাগি ধৰিলে। kontokramে কৈ ঘৰ পালে। নাচপতিবিলাক মাক, দেউতাক আৰু kontokramে ভগাই খালে। খোৱা হোৱাৰ পিছত kontokramৰ মাকে ক'লে, আমাৰ kontokramৰ কাঁইটবোৰহে কোমল, কিন্তু বুদ্ধিটো হ'লে বৰ চোকা। সাধুকথা শেষ। সাধুকথাটো কেনেকুৱা লাগিল মোক ক'ব। বাই বাই।